মই ধেমাজিৰ বাসিন্দা। মই বৰ্তমান হিন্দুস্তান পেট্ৰলিয়ামৰ এৰিয়া মেনেজাৰ হিচাপে LPG ডিভিজনত কৰ্মৰত আছিলোঁ আৰু এই বছৰৰ যিটো APSCৰ CC এক্সাম আছিলে তাত মই ACSৰ ৰেংক 22 নম্বৰ পাবলৈ সক্ষম হৈছোঁ আৰু খুবেই ফূৰ্তি লাগিছে, খুবেই ভাল অনুভৱ। যেহেতু কৰ্মৰত অৱস্থাত আছিলোঁ গতিকে আশা কৰা নাছিলোঁ সম্পূৰ্ণ মানে সফলতা পাম বুলি, কিন্তু পাই ভাল লাগিছে। আৰু মোৰ ভাগৰ পৰিয়ালৰ মা দেউতা আইতা আজি উপস্থিত আছে, তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহায় আজি মোক ইমানখিনি সক্ষম কৰাবলৈ। সেইকাৰণে মোৰ ভগৱানৰ ওচৰলৈ মোৰ মানে বহুত ধন্যবাদ, আপোনালোকৰ আশীৰ্বাদ আছে। 2010 চনত যেতিয়া মেট্ৰিক পৰীক্ষা আছিলে HSLCত মই 17 নম্বৰ স্থান পাইছিলোঁ আৰু মই ধেমাজি হাই ছেকেণ্ডেৰীৰ পৰা পঢ়া। তাৰপিছত মই চলবুক একাডেমীত মই পঢ়ি পেলাই তাত হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত মই NIT শিলচৰত মেকানিকেল ইঞ্জিনিয়াৰিং কৰিলোঁ আৰু তাৰপিছতে মই কৰ্মৰত অৱস্থাতে আছিলোঁ। মনটো মোৰ বহুত ভাল লাগিছে। মই অসুখীয়া মানুহ, অথচ মোৰ অসুখটো আজিদিন ভাল হৈ গ'ল। ল'ৰাটো জালটো পাই পিনি তেনেকুৱা মনলৈ আহি গৈছে। বিহাৰত ই প্ৰথম কৰ্মৰত হৈছিলে। বিহাৰত গৈ মই দেখিলোঁ মানে যিটো মানুহখিনিৰ অৱস্থা, মানুহখিনি মানে ইমান শিক্ষাগতভাৱে ইমান উন্নত নহয়, তাৰ পৰিৱেশটো বহুত বেয়া আছিলে। মই দেখি মানে কান্দি আহিছোঁ যে ল'ৰাটো যেন ইয়াত মাৰিবলৈ আহিলোঁ এনেকুৱা লাগিছিলে। এতিয়া ভাল লাগিছে, তাৰমানে বহুত ভাল লাগিছে। এতিয়া যিহেতু অসমত থাকিব, মই মানে ইচ্ছা কৰিলে গৈ তাক চাব পাৰিম। আগৰ চাকৰিটো সি মানে বহুতখিনি উন্নতি কৰিলে, হ'লেও এতিয়া নিজৰ ঠাই নিজৰ মানে ধেমাজি বা অসমৰ উন্নতি কৰিবলৈ ঘূৰি আহিছে। এইটো মোৰ মানে বহুত গৌৰৱ বুলি মই ভাবিছোঁ। আজি এটা ভাল ৰিজাল্ট কৰিছে, ACS পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই নথৈ আনন্দিত। আৰু আমি ভবাও নাছিলোঁ আৰু ইও ভবা নাছিলোঁ। আমি ভাবিছিলোঁ যে পৰীক্ষাটো তই দিবলৈ বিচাৰিছ, দিছা। সেই দি চাওঁ বুলিহে পৰীক্ষাটো দি চাইছিলে। তাৰ ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত মানে এই কৃতিত্ব মানে পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ আৰু ভগৱানকো আমি প্ৰাৰ্থনা জনাইছোঁ।